বন্ধুসকল গুড মৰ্নিং আজি ভিডিঅ'টো মই বিছনাৰ পৰা ষ্টাৰ্ট কৰিলোঁ কাৰণ আজি অলপ ভিডিঅ'টো লং ব্লগ বনাম বুলি ভাবিলোঁ সো আজি বিছনাৰ পৰা ষ্টাৰ্ট কৰিলোঁ চাই থাককচোন আগলৈ কি হয় তো শুই উঠি আহি এতিয়া ধুনীয়াকৈ মুখখন ধুই ল'লোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে মোক কমেণ্ট এটা কৰি জনাবচোন যদি ভাল পাইছে লাইক এটাও কৰি দিব হেই বন্ধুসকল শুনকচোন আপোনালোকক আকৌ লগ পাই আছোঁ বুজিছেনে মোৰ একফালে যাব লগা আছে এতিয়া যদি মই এনেকৈ থাকোঁ সোনকালে দেৰি হ'ব আপোনালোকক দেখাই আছোঁ মই ক'ত যাওঁ গৰম চাহকাপ এতিয়া খাই লৈছোঁ ধুনীয়াকৈ ঠাণ্ডা দিনত গৰম গৰম চাহকাপ বঢ়িয়া লাগে ধুনীয়া লাগে খাব আপুনি চাহকাপ খাই এতিয়া ওলালোঁ যাবলৈ মই যাকে গৈ আছোঁ চাহকাপ আপোনালোকক দেখুৱাই থাকিম যায় মোৰ ড্ৰাইভাৰ সৰি ড্ৰাইভাৰ নহয় মানে মোৰ ভাইটি মই লগ এতিয়া দেখুৱাই আছোঁ ক'লৈ যাওঁ তো এতিয়া মই ভাইটিৰ লগত ধুনীয়াকৈ মোৰ ডেষ্টিনেশ্যন পইণ্টলৈ গৈ আছোঁ ক'লৈ যাম আপোনালোকে চাই থাককচোন এয়া মোৰ ডেষ্টিনেশ্যন পইণ্ট এখন মৰিগাঁও মজলীয়া বিদ্যালয় ইয়াত এখন আৰ্ট স্কুল আছে য'ত মই আৰ্ট শিকাওঁ এয়া সৰু ল'ৰা ছোৱালীবিলাকে বহি আছে ধুনীয়াকৈ ছবি আঁকিবলৈ আৰু ডাঙৰখিনিক মই এই ছবিখন যে দেখুৱাইছোঁ এইখন আঁকিবলৈ দিম এয়া হ'ল আমাৰ বাকীকেইটা ষ্টুডেণ্ট এখন আঁকিব আজি আৰু ময়ো ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীখিনিক এই ছবিটো আঁকিবলৈ কাৰণে আঁকি দিলোঁ ময়ো আৰু লগতে মই মানে নিউ ইয়েৰত আমি এয়া আৰ্ট স্কুলত মানে ধুনীয়াকৈ এই নিউ ইয়েৰ গ্ৰিটিংছ কাৰ্ড বনাব দিছিলোঁ চ' ল'ৰা ছোৱালীবিলাকে বনাই আনিছে চাওকচোন এইখন তুমি বনাইছা বা এয়া চাওক ইমান ধুনীয়া হৈছে এয়া আৰ্টিষ্ট আমাৰ এয়া চাওক ক্ৰিয়েটিভ বাকীবিলাক ষ্টুডেণ্টটো বনাই আনিছে চাওকচোন আপোনালোকে দেখুৱা এয়া এখন ধুনীয়া তোমাৰ নামটো কৈ দিয়া ধুনীয়া হৈছে কেনেকুৱা হৈছে মিছ মজা তোমাৰ ছাৰক কওক কেনেকুৱা হৈছে তোমাৰখন চা ৱাও তোমাৰ নামটো কৈ দিয়া ধুনীয়া আছে তোমাৰখন চা ফ্ৰণ্ট পেজটো চা ফ্ৰণ্টটো ভাল হৈছে তোমাৰ নামটো কৈ দিয়া তোমাৰটো চা ৱাও তোমাৰ নামটো এনেকৈ এখন এখনকৈ বাকীবিলাক ল'ৰা ছোৱালীও দেখুৱালে আৰু ৰ'বচোন মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিবচোন আৰু গ্ৰিটিংছবোৰ কেনেকুৱা পাইছে এবাৰ কমেণ্ট এটা কৰি দিব ল'ৰা ছোৱালীবিলাকে খুব ভাল পাব এনেকৈ ল'ৰা ছোৱালীবিলাকে গোটেই গ্ৰিটিংছ কাৰ্ডবোৰ এখন এখনকৈ দেখুৱালে আৰু ভিডিঅ'টো শেষলৈ চাই থাকিবচোন কি হয় এয়া আমাৰ আৰু এগৰাকী মিছ এই পলাইছে চাওক ভিডিঅ' দেখি পলাইছে চাওক এনেকৈ ক্লাছ শেষ কৰি ঘৰলৈ এতিয়া উভতি গৈ আছোঁ পৰিৱেশটো বৰ ভাল লাগিছে এবাৰ আপোনালোকেও আমেজ লওকচোন এতিয়া ধুনীয়াকৈ ঘৰ আহি পালোহি আগলৈ চাওকচোন কি হয় দেখাই আছোঁ আপোনালোকক আহি পালোঁ আহি পাই এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ কি খাওঁ চাওকচোন মই এয়া ৰুটি আৰু গোল্লা আৰু অকণমান কালাকন আপোনালোকে ভাবিছে চাগে এনেকৈনো কেনেকৈ খায় বাট মই এনেকৈয়ে খাই ভাল পাওঁ কিন্তু খাবলৈ কিন্তু ভাল লাগে আপোনালোকে ভাল নাপাবও পাৰে মই ভাল পাওঁ তো মই অলপ খাই লওঁ ন আপোনালোকে অলপ ৰখি দিয়ক মই খাই লওঁ ঠিক আছে মই খাই লওঁ আপোনালোকে আকৌ লগ পাই আছোঁ আগবেলা সাজটোতো দেখিলেই এতিয়া দুপৰীয়া সাজতনো কি কি আছে আপোনালোকক দেখুৱাওঁ চাওঁ আছে আমাৰ
মাছৰ লগতে আজি মাংসও আছে চ' আজি তৃপ্তিৰে এসাঁজ মানে খামেই ভালকৈ আৰু এয়া মায়ে লগতে মছলা পিছে আছে আৰু দেউতাও অকণমান কেমেৰাত আহি দিলে মাংস কি বনাইছা মাংস মছলা পিছিছো ৰহুন পিছিছো মাংস বনাম মাছ বনাম এয়া আমাৰ মাষ্টাৰ চেফ মাছ ভাজি আছে চাই দিয়া এয়া এটা তাৰ বোলে হাই ছেকেণ্ডেৰী এক্সাম সি খেলি আছে চাকচোন এয়া এফালেতো এটাই গেম খেলি আছে আৰু এটা ভাইটি এফালে নাচি আছে আৰু মাকে চাই আছে আৰু চাই থাকোঁতে লগতে আমাৰ ইয়াত খাবলৈ হৈ গ'ল মাছ আৰু মাংস আজি আমি সকলোৱে একেলগে বহি তৃপ্তিৰে এসাঁজ ভালকৈ খালোঁ ভাল লাগিল একেলগে খাই ভাত খাই লৈ আৰু দুপৰীয়া ভিডিঅ'টো কৰা নহ'ল এনেকৈ সন্ধিয়া হ'ল সন্ধিয়া মই দেউতাৰ লগত এবাৰ বজাৰলৈ ওলাই গ'লোঁ ম'ম' খাবলৈ গৈ দেখিলোঁ ভাইটিও আছে তাকো অলপ ভিডিঅ'ত আনিলোঁ এয়া ধুনীয়াকৈ ম'ম' খাই ল'লোঁ ঘৰলৈ আহি থাকোঁতে দেখিলোঁ হিৰুত বৰুৱা ষ্টেডিয়ামত ভিৰ হৈ আছে কিহৰ ভিৰ জানেনে ইয়াত আন্তঃজিলাৰ প্ৰতিযোগিতা খেলৰ প্ৰতিযোগিতা হৈ আছে তো সেইবাবে এনেকৈ ভিৰ হৈ আছে কোনে কোনে আহিছে মোক কমেণ্টত জনাবচোন তো বন্ধু-বান্ধৱীসকল ম'ম' খাই আহিলোঁ খাই আহি ঘৰ পালোঁ বাট আৰু পিছত ভিডিঅ' বনোৱা নহ'ল কাৰণ মোৰ মোবাইলটোত চাৰ্জ নাছিলে ছুইচ অফ হৈ গ'ল চ' আৰু বেছি ভিডিঅ'টো এতিয়া লং নকৰোঁ এইখিনিতে সমাপ্ত কৰিছোঁ পুনৰবাৰ লগ পাম মই অন্য এটা ব্লগত বাই বাই এণ্ড গুড নাইট চুইট ড্ৰিমছ